শিৱসাগৰত আছোঁ শ্বুটিঙৰ কাৰণে আহিছোঁ যোৰহাট। যোৱাবাৰ এটা প্লেন কৰিছিলোঁ যে এই ল'ৰা ছোৱালীখিনি আমাৰ একেলগে কিছু সময় কটোৱাৰ বাবে আজি তেওঁলোকক মাতি আনিছোঁ। একেলগে আমি লাঞ্চ কৰিম আৰু সকলোৱে ছবি আঁকিছে দেখিছে সৰু সৰু গিফ্ট আনিছোঁ তেওঁলোকৰ কাৰণে দিম। শিৱসাগৰ ফেন ক্লাব লিড লৈছে ইয়াত গোটেই কামটো, তেওঁলোকক ধন্যবাদ। তেওঁলোকৰ লগত মাজে মাজে থাকি ভাল লাগে, সেইকাৰণে গোটেই অনুষ্ঠানটো কৰিছোঁ। সকলোৱে আশীৰ্বাদ কৰিব, তেওঁ যাতে আগুৱাই যাব পাৰে তাৰ কাৰণে সহায় সহযোগিতা কৰিব, আশীৰ্বাদ কৰিব। মোৰ ফালৰ পৰা মৰম জনাইছোঁ সকলোকে। মই যোৱাবাৰো প্লেন কৰিছোঁ, সময় নহওক কাৰণে গুচি গ'লোঁ। এইবাৰ মই এতিয়া 3 দিন আছোঁ ইয়াত, ৰেষ্ট লৈ আছোঁ, ফ্ৰী হৈ আছোঁ। ত' সেইকাৰণে সুন্দৰকৈ এটা পৰিকল্পনা কৰি তেওঁলোকক মাতি আনিছোঁ, এসাঁজ একেলগে খাব পাৰে। ছবিটো আঁকিছে, ফূৰ্তি কৰিছে। পূৰ্বতো কৈছিলে আপুনি এনেকৈ কালি বিহুটো তেওঁলোকৰ লগত কটাইছোঁ শিৱসাগৰ নাই। এটা খুবেই সুন্দৰ মুহূৰ্ত। ভৱিষ্যতে আমি আকৌ এনেকৈ লগ পাই থাকিম বিভিন্ন কামৰ মাজেদি। শিৱসাগৰ ফেন ক্লাবে আমাক সহায় কৰিছে, গোটেইবিলাক লাগি দিছে গোটেই কামটো। সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ ল'ৰা ছোৱালীখিনি আগুৱাই যাব পাৰে, ভৱিষ্যতে ভাল ভাল কাম কৰিব পাৰে। আমি সদায় লগত থাকিম। দাদা জুবিন গাৰ্গ নতুন সৃষ্টি লোৱা হয়, সকলোৱে জানে। সেই শিশুসকলক নতুন সৃষ্টি হ'ব পাৰে নেকি বুলি ক'ব পৰা? আমি প্লেন কৰিব পাৰোঁ, অলপ ডাঙৰ হওক, সৰু সৰু হৈ আছিলোঁ। চ' পিছলৈ হয়তো আমি কিবা কিবি অনুষ্ঠান কৰিব পাৰিম তেওঁলোকক। এই ক্ষেত্ৰত টিভি চেনেলো আমাক সহায় কৰিব পাৰিম বিভিন্ন অনুষ্ঠান। চ' প্লেনিং কৰিব পাৰিম নিশ্চয়। মানুহে বেলেগ প্ৰশ্ন কাক লৈ কি ক'ব তেওঁ কাৰ কথা এতিয়া নকওঁ, নহয় এইবোৰ পিছত, ঠিক আছে ইলেকশ্যনৰ পিছত। ঠিক আছে ঠিক আছে।